বন্ধুসকল স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ' লৈ। আজি ভিডিঅ' আৰম্ভ কৰি দিছোঁ ৰাতিপুৱা। এতিয়া 9 বাজিছে। এনেকুৱা গৰম উঠিছে মানে বহুত দিন ভিডিঅ' আপোনালোকক দিয়া নাই, সেয়েহে দিম বুলি ভাবিছোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। খেতি বাতিটো এতিয়া বৰ্তমান শেষ হ'লে এনেই ঘৰতে আছোঁ। গৰু দানা বনাই আছোঁ গৰুকেইটাৰ কাৰণে। বহুত কষ্ট হৈছে, বাৰিষা দিনত কষ্ট বহুত হয়, গৰুকেইটা কষ্ট পায়, সেইকাৰণে গৰু দানা বনাই আছোঁ। আহক কেনেকৈ গৰু দানা আমি কি গৰু দানা দিওঁ, সেয়েহে আপোনালোকক ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। গৰু দানা বনাই আছোঁ আমি। দিছোঁ বৰ্তমান কল দিছোঁ, কলৰ পচলা দিছোঁ আৰু মানে অমিতা দিছোঁ, তেনেকৈ বনাইছোঁ। গুড়া এতিয়া গুড়া দিম আমি ইয়াত, যোনটো আমি মিলত খুন্দি অনা যোনটো গুড়া, সেয়া সাৰৰ গুড়া, সেইটো দিম ইয়াত। মাকৈ চাকৈ আছিলে, মাকৈ বাকলিও দিয়া হৈছে ইয়াত ধুনীয়াকৈ। এনেকৈ ইয়াত দিছোঁ বৰ্তমান। এতিয়া একদম গুলি গৈছে মানে এয়া গুড়া দানা। এয়া আমি এইটোকে দি দিম তাত, এইটো আমি তাত দি দিম ধুনীয়াকৈ। একদম এনেকুৱা ৰ'দ দিছে মানে এইকেইদিন, ইয়াত দি দিম এতিয়া আমি চব এনেকৈ ধুনীয়াকৈ। দানা দিয়া হৈ গ'ল। এতিয়া দানাখিনি আমি ধুনীয়াকৈ লাৰিম, এনেকৈ পূৰা এনেকৈ লাই দিম ধুনীয়াকৈ এনেকৈ। ইয়াত মানে ইয়াত অলপ চাউলো, যিবোৰ খুদি চাউল আহে মানে, সেয়া মিক্স কৰি দিওঁ আমি ইয়াত ধুনীয়াকৈ। এয়া বাৰিষা সময়ত প্ৰায়ে গৰুবোৰ কষ্ট পায়। মানুহে আচলতে গৰু ৰাখে, কিন্তু গৰু আপডাল নকৰিলে গৰুৰ বহুত দুখ পায়। সেইকাৰণে গৰু আপডাল কৰাটো আমাৰ একদম প্ৰয়োজনীয়। আমি বাৰিষা সময়ত গৰুবোৰক যিমানে পাৰোঁ সুখত ৰাখিবলৈ চেষ্টা কৰিব লাগে, কাৰণ এই বাৰিষা সময়তে গৰুবোৰৰ কষ্ট বেছি হয়। আৰু এটা কথা কওঁ বন্ধুসকল, গৰু ৰাস্তাত দিয়াটো খুবেই বেয়া কথা, কাৰণ এই ৰাস্তাডাল গৰু দিবৰ কাৰণে বনোৱা নাই অৱশ্যে। সেই গৰু ৰাস্তাত দিয়াৰ ফলত মানুহৰ অসমত প্ৰায় এক্সিডেণ্ট হোৱা শুনি পাওঁ, গাড়ী মটৰ এক্সিডেণ্ট হোৱা শুনি পাওঁ। সেয়েহে গৰু ৰাস্তাত পাৰিলে দিব নালাগে বন্ধুসকল। আপোনালোকে চাওক, এয়া আমাৰ জাহাজী কল হয়। ইটো ৰখা আপোনাৰ এসপ্তাহৰ বেছি দিন হৈ গ'ল, আজিলৈকে পকিব জনা নাই। এনেকৈ কি আৰু কিবা যদি উপায় আপোনালোকে জানে মোক কমেণ্ট কৰি জনাওক। মানে গেছ নিদিয়াকৈ পকাৰ মানে কিবা এটা উপায় যদি আছে আপোনালোকে মোক জনাওক কমেণ্ট বক্সত। পূৰা দিব লাগিব এতিয়া ইয়াত উতলিবৰ কাৰণে। জুইটা দিব লাগিব, ডাঙৰ জুই, তেতিয়া এইটো পূৰা উতলিব। চাউলবোৰ মানে যিবোৰ খুদি চাউল যে, সেয়া ভাত হৈ যাব মানে ধুনীয়াকৈ। আপোনালোকে এইটো কি বস্তু চিনি পাইছে? এয়া কলৰ খাৰ আমি ছিগি থৈছোঁ মাটিমাহ শাক খাবৰ কাৰণে ধুনীয়াকৈ। এইটো ইয়াত আছে, এয়া কলৰ খাৰ। এইটো ইয়াত মানে ধুনীয়াকৈ দিছোঁ কলৰ খাৰটো, তাৰপিছত পানী ঢালি দিছোঁ। ইয়াত মেইন খাৰটো ইয়াত পৰি আছে মানে ধুনীয়াকৈ। এয়া আমি মাটিমাহ খাৰ খাবৰ কাৰণে এইটো প্ৰস্তুত কৰি লৈছোঁ। এই বন্ধুসকল উতলিবলৈ আৰম্ভ কৰিলে, ধুনীয়াকৈ উতলি আছে। আমি এতিয়া নিমখ দিম ইয়াত। নিমখ দিলে আকৌ ধুনীয়া হ'ব মানে খাবৰ কাৰণে। মানে খোৱা বস্তু হ'লেতো আমি খাই দিলোঁ, এতিয়া খাব নোৱাৰে নহয়, ডিঙিত লাগিব। সেইকাৰণে আৰু এয়া এনেকুৱা গৰম পূৰা। আমাৰ দানা পূৰা হৈ গ'ল। আমি এতিয়া দেখুৱাম আপোনালোকক দানা ৰেডি, পূৰা হৈ গ'ল দানা। একদম পূৰা টান হৈ গ'ল দানা, মানে গৰম হৈছে পূৰা দানা। গৰু এতিয়া পানী চানী মিলাই আমি একদম পূৰা দিম আৰু দানা। এতিয়া গৰু চৰু ঘাঁহ চাহ দি আহিলোঁ। আমি এতিয়া গাও ধুম, পূৰা গাও ধুম। মজা একদম
সুইমিং পুলৰ নিচিনা মজা একদম পুৰা পুৰা গৰমত পুৰা প্ৰকৃতিৰ পানী ঢালি মজা এনজয়মেণ্ট কৰি আছো আমি পথাৰত যাম চাইকেল লৈছো ইয়াত দানা বাচনটো উঠাই ল'ম দানাখিনি ল'ম তাৰপিছত এয়া মূৰখন লৈছোঁ মানে ধাননি পথাৰত পূৰা মানে এনেকুৱা বন আছে বন ঔষধ দিছোঁ হ'লেও মানে বাগৰিজনেহে বাগৰাই দিম মানে ধানৰ বন সোপা মানে সেয়েহে তেতিয়া ধানখিনি মানে ভাল হৈ আহিব একদম ৰছী চচি লৈ আহি গৈছোঁ একদম সেউজীয়া পথাৰ এনেকুৱা ধুনীয়া মানে দিনটো একদম এনেকুৱা গৰম দিছে নহয় এতিয়া অলপ ঠাণ্ডা পৰাৰ কাৰণে মানে মৈখন ধানবাৰীত টানি দিওঁ বুলি ভাবিছোঁ আৰু কি হয় দেখাই যাওক ধান এইবছৰো মানে পৰিস্থিতি ইমান ভাল নহয় এয়া আহিছোঁ আৰু ধাননি পথাৰত একদম ধান পানী শুকাই নাই আৰু পানী লাহে লাহে শুকাব আৰম্ভ কৰিলে আৰু এয়া দেখিছে ধুনীয়াকৈ শুকাইছে একদম মজাকৈ মানে ধানৰ পানীবোৰ শুকাইছে মজা হ'ব ধানবোৰ কলগছৰ গুৰিহেন হ'ব মানে কলগছৰ গুৰিহেন ডাঙৰ ডাঙৰ হ'ব গুৰিবোৰ পানী শুকালে পৰিৱেশ বহুত ভাগ্যৰ ফলতহে পোৱা হয় ধাননি পথাৰৰ মাজে মাজে আমি ইয়াৰ নীলদাৰে দি গান আছে নহয় কিত কয় মইনামতি বজাই শিলগুটি পথাৰৰে লিকে যাওঁ তোৰে নামৰ বিহু এটি হাই বুলি টানি গাওঁ দিমে বুলি মৰমক নিদিলি পাছে ঘূৰাই বডিগাৰ্ডহে বনালি গান মানে মনত পৰি যায় পুৰা আলি পৰিছিলোঁ আৰু এতিয়া বকুল গছ হয় CRPF জোৱান এজনে মোক উপহাৰ দিছিলে সেয়া পথাৰতে লগাই দিলোঁ আৰু ধুনীয়াকৈ একদম ডাঙৰ হ'বলৈ হৈছে আৰু ডাঙৰ হ'লে আৰু ভাল লাগিব আমার দেউতা হাল বাড়ছে আমার দেউতাই কি নাই ওয়েট বস্তুৱে ল'ব লাগিব নেকি হয় নাইচোন আমার দেউতাই হাল বাড়ি আছে যেনিবা এইগিলাং কুঠিয়া গিলাং টানি লৈছে এইগিলাং দস্তকল এইগিলা বুন গিলাং কিবা হৈছে গিলাং এইটো দেউতাই হাল কিবা এইগিলা বুন গিলা মুৰি আছে তাৰ কাৰণে এইগিলাং কিবা কৰি আছে আৰু ভগৱান যিহে হ'লেও হওক কিহে হ'লেও হওক এইয়া দেউতাই ভিডিঅ' কৰিব আছে মই তাকে ভিডিঅ' কৰি আছোঁ এইগিলা মুনগিলা বেয়া হৈছে ৰছীটো মানে বেয়া দীঘল হৈছে তাৰ কাৰণে চলাব বেয়া হৈ আছে হাল বাড়ি আছে কিবা হাল বাড়ি একদম গোটেই ফিনিছ কৰি থৈ এনেকুৱা গৰম দিলে নহয় টানা সময়তে এয়া ঘৰৰ তিতা কেৰেলা এটা পিটিকা কৰি খাবলৈ কাৰণে আহিছোঁ ঘৰৰ নেবু চৰ্বত এতিয়া আমি পথাৰৰ পৰা গৰমত খাম পুৰা ধুনীয়াকৈ বনাইছে চৰ্বত মজা একদম ঘৰৰ পিয়ৰ
মজা চৰ্বত এতিয়া মজা Yes. 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 গল 2 নম্বৰ গ্লাস De daru nomor gelas. Ek nomor gelas. মজা Amor. গল 25 নম্বৰ গ্লাস পুরা এটা গধূলি হৈ গ'ল একো চিন নোপোৱা হৈ গ'ল একদম এইফালেহে আপোনালোকক দেখাওঁ পুৰা গধূলি হৈ গ'ল একদম মানে লাইট জ্বলি গ'ল লাইট আমাৰ চিনো আহি গ'ল Ella distakal ami mana gatu uthilu. Ita mana guru suru bandi ahilu aru ga duru aru. Rasa ami kapur sula pindiru. Taisa du kapur sula pindi ami ভাত বনাব খুজি আছো মানে কিবা মানে ভাত বনাম মানে মাকে মানে এই কি কয় বন্তি জ্বলাব গৈছে নামঘৰত এয়া পিয়াজ চিয়াজ কাটি দালি চালি বনাব কাটিলো মানে আমি পিয়াজ কাটিলে কেলে জানো চকু পানী ওলাই একদম পিয়াজ চিয়াজ কাটি ল'লো চকু পুৰা পানী ওলাইছে মানে একদম হৈ গ'ল গধূলি এতিয়া দালি আলু আছে আৰু মানে তেনেকৈ খাওঁ আৰু মানে এতিয়া আমি ভাত খাম নমস্কাৰ মোৰ নাম চেৰি চিমুৱা সকলাৰী উত্তাপ্তি কৰিম কুটুকুটাটোৰ নাম হ'ল কেৰকেটুৱা নাকান্দিবা তুমি পোৱালিটো আনিছিলো দুখ পাইছা বোলে খুৱাই বুৱাই ৰাখিছিলো মৰম জানে কোলে পোৱালিটো ঘূৰাইছিলো ৰাখা যতন কৰি নমস্কাৰ বঢ়িয়া কেনে লাগিলে কমেণ্টত জনাব সুবিধাটো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এইখিনিতে সামৰিছোঁ আৰু লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰে চাই যদিও ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ